নমস্কাৰ, মোৰ নাম মাৰ্ক বৰদলৈ। আপোনালোকে জানেই মই মাজে মাজে ফেচবুকত লাইভ আহি আপোনালোকৰ লগত কিছুমান জানিবলগীয়া কথা শ্বেয়াৰ কৰোঁ আৰু লগতে ময়ো আপোনালোকৰ লগত শিকোঁ। নতুন বছৰ আহিলে, গতিকে কেইটিমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যাতে আমি একেলগে 2021 নতুন বছৰটো আগবঢ়াই লৈ যাওঁ। কিছুমান প্ৰেক্টিচ আমি কৰোঁ একেলগে, যাতে আমি বছৰটো ভালদৰে সুস্বাস্থ্যৱান হৈ ছাকচেছফুল হৈ আকৌ নতুন এটা বছৰ আঁকোৱালি ল'বৰ কাৰণে সক্ষম হওঁ। 2020 আমি সকলোৱে জানো এটা অতি ভয়াৱহ বছৰ। আমি কোনোবাই আমাৰ আপোনজন নাইবা ৰিলেটিভ নাইবা দেশৰ মুৰব্বী, দেশৰ আগবঢ়া লিডাৰ, বিজনেছমেন, সমাজৰ সামাজিক কাম কৰা বহুতসকল মানুহক আমি হেৰুৱালোঁ। যদিও আমি হেৰুৱালোঁ, কিন্তু আমি এটা বস্তু আমি শিকিলোঁ 2020ৰ পৰা, যে নাথিং ইজ পাৰ্মানেণ্ট ইন লাইফ। কোনো এটা বস্তুৱে আমাৰ জীৱনত পাৰ্মানেণ্ট নহয়। এটা বস্তুৱে পাৰ্মানেণ্ট হয়, আমি নিজে যাতে নিজক ভালদৰে বচাই ৰাখিব পাৰোঁ সকলো পৰিস্থিতিৰ পৰা। পৰিস্থিতি বুলি ক'লে দুৰ্ঘটনা হওক, সমজুৱা সময় হওক, নাইবা নিজৰ যিকোনো ফাইনেন্সিয়েল সমস্যা হওক, এডুকেশ্যনেল সমস্যা হওক, পাৰিবাৰিক সমস্যা হওক, এই সকলোবোৰৰ পৰা যদি আমি নিজকে বচাই ৰাখিব পাৰোঁ, তাতকৈ আৰু ডাঙৰ কথা একো নহয়। চ' তাকে লৈ কেইটামান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো ময়ো 2021ত প্ৰেক্টিচ কৰিম বুলি মনস্থ কৰিছোঁ। 2020 যদিও নিগেটিভ আছিলে, কিন্তু কিছুমান পজিটিভ নোটো আমাৰ আগত আগবঢ়াই থৈ গ'ল। পজিটিভ নোটখিনিৰ ভিতৰত যদি কওঁ, আমাক শিকালে যে কি কেনেকৈ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে, কেনেকৈ স্বাৱলম্বিতা হ'ব লাগে, কেনেকৈ আমি নিজৰ সম্বন্ধীয়, নিজৰ ফেমিলিৰ লগত, পৰিয়ালৰ লগত সম্বন্ধবিলাক গঢ়াব লাগে, সেইটো আমি শিকিলোঁ। গতিকে যদিও নিগেটিভ বহুত আছে, পজিটিভো আছে। পজিটিভিটিটো এইকাৰণে মই কৈছোঁ, কাৰণ ই আমাক শিকালে যে আমি কেনেকৈ নিজকে ভালদৰে বচাই ৰাখিব লাগে, নিজৰ কাৰণে ভাবিব লাগে, পৰিয়ালৰ কাৰণে ভাবিব লাগে, ওচৰ চুবুৰীয়াৰ কাৰণে ভাবিব লাগে, সমাজৰ কাৰণে ভাবিব লাগে। আৰু নিজে স্বাৱলম্বী হ'লেহে আমি এই সকলোবোৰ নিজৰ ৰেছপনচিবিলিটিবিলাক পূৰণ কৰিব পাৰিম। মই 5টা পইণ্ট আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। তাৰে ভিতৰত প্ৰথমটো হৈছে হেল্থ। আগতেই কৈছোঁ, কৰোণা ভাইৰাছে আমাক এইটোৱে শিকালে যে কি আমি যদি নিজে ঠিকে থাকোঁ, বচাই ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি সকলোবিলাক কাম আগবঢ়াব পাৰিম, নিজৰে হওক বা সামাজিক হওক বা পৰিয়ালৰে হওক। চ' যদি আমি ভাল হেল্থ মেইনটেইন কৰিব বিচাৰোঁ, গতিকে মই আগতেই কৈছোঁ যে কি খোৱা বোৱাৰ ওপৰত ধ্যান দিব লাগিব, তাৰপিছত এক্সাৰচাইজ কৰিব লাগিব। কিছুমান নিয়ম আমি অন ডে টু ডে বেচিছত যদি পালন কৰোঁ, আৰু আমি ছেল্ফ কনফিডেণ্ট হোৱাৰ কাৰণে হেল্প কৰে। ছেল্ফ কনফিডেণ্ট হ'বৰ কাৰণে যদি মোৰ স্বাস্থ্যটো ভালে থাকে, মোৰ মনটো ভালে থাকে, মোৰ যদি খোৱা বোৱাবিলাক ঠিকে থাকে, তেতিয়া মই নিজে ছেল্ফ কনফিডেণ্ট হ'ব পাৰিম। এতিয়া খোৱা বোৱা বুলি ক'লে এনেকুৱা নহয় যে কি আমি দিনে ৰাতিয়ে খাই থাকিব লাগে যিকোনো বস্তু। চ' সকলোৰে বডিটো বেলেগ। ধৰক মোৰ বডিটোৱে মাংস খালে বডিটোত ধৰে, নাইবা বডিটোৱে একচেপ্ট কৰে, কিন্তু আপোনাৰ মাংস খালে বডিটোৱে একচেপ্ট নকৰিব পাৰে। আপোনাৰ লুজ মোচন হ'ব পাৰে, নাইবা এলেহুৱা লাগি থাকিব পাৰে, নাইবা গাটো ভাল নালাগিব পাৰে। গতিকে নিজৰ বডিয়ে যিটো
আইডেণ্টিফাই কৰে আৰু একচেপ্ট কৰে, সেইটোৰ ওপৰত ভিত্তি কৰিহে খোৱা বোৱাবিলাক কৰিব, যাতে আপুনি অলাগতিয়াল বেমাৰবিলাক নিজৰ শৰীৰত আঁকোৱালি নলয় নাইবা নিমন্ত্ৰণ নিদিয়ে। খোৱা বোৱাৰ ওপৰত ধ্যান কৰিব, ডেইলি এক্সাৰচাইজ কৰিব। এক্সাৰচাইজ কৰিবৰ কাৰণে জিমত যোৱাৰ দৰকাৰ নাই। এতিয়া জানিলে আপোনালোকে জিমবিলাক ইমান বছৰলৈকে মানে মাহলৈকে বন্ধ আছিলে, গতিকে জিম নোহোৱাকৈ আমি কেনেকৈ কৰিব পাৰোঁ? যদি আমি হাত দুখন মেলিব পৰা জেগা আছে, তেনেহ'লে ডেফিনেটলি উই কেন এক্সাৰচাইজ উইদিন ডেট প্লেচ একচুৱেলি। গতিকে যদি সেইটো আপোনালোকে ভালকৈ বুজি পায়, তেতিয়াহ'লে নিজৰ বডিটোত ৱাৰ্ম আপ কৰিবৰ কাৰণে নাইবা সাধাৰণ কথা, আপুনি যদি গাঁৱত আছে, পানী বাল্টিং যদি উঠাই আনে, সেইটো এটা এক্সাৰচাইজ আপোনাৰ কাৰণে। গাঁৱত আমি খোজকাঢ়োঁ বহু দূৰলৈকে, সেইটো এটা এক্সাৰচাইজ। গাঁৱত চাইকেল চলাওঁ আমি, সেইটো এটা এক্সাৰচাইজ। গতিকে এক্সাৰচাইজ কৰিব, খোৱা বোৱাবিলাক ঠিকে ৰাখিব, আৰু এটা দৈনন্দিন নিজৰ মানে আঁচনি মানে ৰুটিন এটা বনাই ল'ব, যিটোৱে আপোনাক ডে টু ডে বেচিছত সহায় কৰে দিনটো আগবঢ়াই লৈ যাবৰ কাৰণে। ৰাতিপুৱা উঠিলে বিচনাখন ভাল কৰিলে, ভগৱানৰ নাম ল'লে, ভগৱানক থেংক বুলি ক'লে কি, থেংক ইউ ক'লে যে কি আপুনি আজি সুকলমে ভালকৈ শুলে আৰু ৰাতিপুৱা উঠিব পাৰিছে। তাৰপিছত ঘৰৰ মানুহক সহায় কৰক, নিজৰ কামবিলাক আৰম্ভ কৰক। তেনেকৈ এটা দৈনন্দিন জীৱন যদি আপুনি পালন কৰে, তেতিয়াহ'লে আপোনাৰ হেল্থ হওক, মেণ্টেল হেল্থ হওক, ফিজিকেল হেল্থ হওক, গোটেইখিনিতে আপুনি বহুতখিনি কণ্ট্ৰলত ৰাখিব পাৰিব আপুনি নিজকে। আৰু বছৰত এবাৰ হেল্থ চেকআপ কৰিব। আমাৰ অসমীয়া মানুহৰ বোধহয়, আমাৰ মা দেউতাহঁত আমি যেতিয়া আছিলোঁ গুৱাহাটীত, আই ডোণ্ট থিংক ছ' ডেট আমাৰ এটা বছৰত হেল্থ চেকআপ কৰাৰ হেবিট আছিলে। কিন্তু আজিকালি আপোনালোকৰ ইঞ্চুৰেঞ্চ আহি গ'ল, হস্পিটেল আহি গ'ল, মোড অফ কমিউনিকেশ্যনবিলাক সহজ হৈ গ'ল। গতিকে হেল্থ চেকআপ এটা জৰুৰ কৰিব বছৰত। কাৰণ বহুতখিনি সময়ত আমি অসুখটো যেতিয়া থাৰ্ড নাইবা ফ'ৰ্থ লেভেলত পাই, তেতিয়াহে আমি চিকিৎসাৰ কাৰণে দৌৰা ধপৰা কৰোঁ। গোটেই জীৱনত যিমানখিনি টকা পইচা অৰ্জন কৰিছিলোঁ, গোটেইখিনি আমি সেই থাৰ্ড আৰু ফ'ৰ্থ ফেজত খৰচা কৰি দিওঁ, আৰু আমি লাষ্টত যাই একো নোহোৱা হৈ যায়। গতিকে যাতে ফাৰ্ষ্ট ষ্টেজতে ধৰা পৰে, সেইকাৰণে ৰেগুলাৰলি যদি আমি হেল্থ চেকআপবিলাক কৰি থাকোঁ, এই ভয়াৱহ দিনবোৰৰ পৰা আমি বহুতখিনি বাচি থাকিম। আৰু এইবিলাক হৈছে আপোনাৰ দূৰদৰ্শিতাৰ কথা। এইটো আপুনি নাজানে যে কি আপোনাৰ কাইলৈ জ্বৰ হ'ব, বেমাৰ হ'ব, নহ'বও পাৰে। কিন্তু আপুনি যদি নিজে প্ৰিপেয়াৰ্ড হৈ থাকে, তেতিয়াহ'লে আপোনাৰ বহুতখিনি কমি যাব এনেকুৱা ধৰণৰ ভয়াৱহ দিন অহাৰ পৰা। চ' হেল্থৰ ওপৰত জৰুৰ আপোনালোকে ধ্যান দিব। ছেকেণ্ডটো হৈছে এডুকেশ্যন। শিক্ষা আমাক বহুতৰে দৰকাৰ। শিক্ষা মই আপোনালোকক মানে প্ৰফেশ্যন কি কৰিব লাগে সেইবিলাকৰ ওপৰত নকওঁ। শিক্ষাটো হৈছে কি আমাৰ জেনেৰেল বেচিক এডুকেশ্যন এটা দৰকাৰ হয়। আমি নিজকে জানিব লাগে কি আমি কোনখন সমাজত আছোঁ, সমাজৰ চিন্তাধাৰাবিলাক কেনেকুৱা, আৰু সমাজত থাকিবৰ কাৰণে, সমাজত মিলি যাবৰ কাৰণে নিজকে কেনেকৈ স্বাৱলম্বী কৰিবৰ কাৰণে লাগে, সেনেকুৱা ধৰণৰ বেচিক এডুকেশ্যনবিলাক আপোনালোকে কৰিব, এপাৰ্ট ফ্ৰম ইয়ৰ ষ্টাডিজ লাইক একাডেমিক্স। চ' ধৰক আপুনি ছায়েন্স পঢ়ি আছে, তো ছায়েন্স পঢ়ি আছে, গতিকে আপুনি এনেকুৱা এটা স্কিল ডেভেলপ কৰক। একাডেমিকৰ ফালৰ পৰা বেলেগ কথা, কিন্তু এটা এডিশ্যনেল স্কিল ডেভেলপ কৰক, যিটোৱে আপোনাক ইন ফিউচাৰ চাকৰি পোৱাতে হওক নাইবা ফ্ৰীলান্সিং কাম কৰাত হওক সহায় কৰে। ফৰ এক্সাম্পল, আপুনি যদি ধৰক ইঞ্জিনিয়াৰিং পঢ়ি আছে, কালিলৈ যদি আপুনি ইনফৰমেশ্যন টেকন'লজিৰ ফালে যাব খুজিছে নাইবা কিবা বেলেগ এটা ছাইডৰ ফালে যাব খুজিছে, সেই ৰিলেটেড ফিল্ডটোৰ যদি কিবা চাৰ্টিফিকেশ্যন আছে নাইবা স্কিল ডেভেলপ কৰিবৰ কাৰণে যদি এপাৰ্ট ফ্ৰম একাডেমিক কিবা কৰ্চেছ আছে আউটছাইড কৰিব, সেইটোৱে আপোনাক সদায় ৰেজুমেখন হওক, নিজৰ বায়'ডাটাখন হওক, তাতে এটা এডভান্টেজ দিব আপোনালোক। গতিকে এডুকেশ্যনৰ ওপৰত ধ্যান দিয়ক এই বছৰটোত। মানে এটা কথা সদায় মনত ৰাখিব, এডুকেশ্যন মানে একাডেমিক্সেদি বহুত কম চান্স থাকে আজিকালি চাকৰি পোৱাৰ কাৰণে। গতিকে এডিশ্যনেল স্কিল ডেভেলপমেণ্টটো আপোনালোকে যাতে নিজে চুজ কৰি লয়, সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। ছেকেণ্ড কথা হৈ গ'ল। থাৰ্ড কথা হৈছে বিল্ড এ ষ্ট্ৰং ফাইনেন্সিয়েল ৱল। ফাইনেন্সটো বহুত দৰকাৰ হয়, আপোনালোকে জানে। ময়ো এটা লোৱাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা আহিছোঁ, যদিও মা দেউতা চৰকাৰী চাকৰি কৰিছিলে, অসম চৰকাৰৰ চাকৰি কৰিছিলে।
সেই সময়ত চেলেৰিবিলাক বহুত কম আছিলে চ' মানে তথাপি তেওঁলোকে যি কৰিলে নাইবা আমাক যেনেকৈ পঢ়ালে আমেৰিকাত আহিবৰ কাৰণে সহায় কৰিলে গতিকে এটা কথা কওঁ মই কি ফাইনেন্সিয়েল ৱৰ্ল্ডটো নিজে নিজে বনোৱাটো বহুত দৰকাৰ হয় এতিয়া মই ভাবোঁ কি মোৰ কথাখিনি ষ্টুডেণ্ট লেভেলৰ ল'ৰা ছোৱালীবিলাকে নাইবা য়াং ল'ৰা ছোৱালীবিলাকে চাইছে গতিকে মই এইটোৱে কওঁ যে কি যদি তুমি ষ্টাৰ্ট উইথ স্মল একচুৱেলি যদি তুমি মেট্ৰিকত যদি ছেকেণ্ড ডিভিজন পাইছা নাইবা থাৰ্ড ডিভিজনে পাইছা কিন্তু কোনোবা এটা ছাবজেক্টত যদি তুমি ভাল হয় তেনেহ'লে মানে তুমি ক্লাছ 4, 5, 6, 7ৰ ল'ৰা ছোৱালীবিলাককো যদি তুমি গধূলি সময়ত নাইবা ৰাতিপুৱা সময়ত 2 ঘণ্টা দি পেলাই হ'লেও যদি তুমি টিউচন দি পেলাই যদি 100 টকা হওক 200 টকা হওক অৰ্জন কৰিব পাৰা সেইটো তোমাৰ গোটেই বছৰত যদি 100 টকা মাহত হয় গোটেই বছৰত তোমাৰ 1200 টকা চ' 1200 টকা বুলি কোৱাৰ লগে লগে তোমাৰ কমচে কম 3খন 4খন কিতাপৰ পইচাটো তুমি নিজে অৰ্জন কৰিলা তুমি নিজৰ মা দেউতাৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় চ' বিল্ড এ ফাইনেন্সিয়েল ৱাল ষ্ট্ৰং ৱাল লাইক দিছ সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰা সাপোজ তুমি কলেজত পঢ়িলে কি হয় 4টামান বজাৰ পৰা ফ্ৰী হোৱা যায় আৰু কলেজত পঢ়া মানে আই থিংক লাইক BSc পঢ়াবিলাকে ডেফিনেটলি লাইচেঞ্চ পায়ে কিজানি গাড়ী চ' লাইচেঞ্চ পোৱাৰ পিছত তুমি এটা মানে গধূলি সময়ত যদি কিবা এটা অৰ্জন কৰিব খোজা ডু এ পাৰ্ট টাইম জব নাইবা আজিকালি ডেলিভাৰী ৱৰ্ক বহুত হৈছে সমাজত গতিকে ডেলিভাৰী ৱৰ্কবিলাক কৰিব পৰা চ' তেনেকৈ এটা অৰ্জন যদি কৰা যদি ডেইলি ডেলিভাৰী কৰি যদি 150 টকা নাইবা 200 টকা আহে মাহত 6,000 টকা হৈ গ'ল 6,000 টকা বুলি কোৱাৰ লগে লগে বছৰত 72,000 টকা হৈ গ'ল চ' মা দেউতাই যিখিনি পইচা আমাক ইনিচিয়েলি কলেজত আহিবৰ কাৰণে দিয়ে বাকীখিনি পইচা আমি নিজেই অৰ্জন কৰিব পাৰোঁ তাৰমানে চ' মা দেউতাৰ ওপৰত আমি লায়াবিলিটি হৈ নাযাওঁ গতিকে এনেকৈ সৰু সৰু বিল্ড এ ষ্ট্ৰং ফাইনেন্সিয়েল ৱাল থাৰ্ড থিং এটা কৰিব পৰা যিবিলাক প্ৰফেশ্যনেল চাকৰি কৰে তেওঁলোকে আজিকালি ফ্ৰীলান্সিং কৰি পেলাইও বহুত পইচা অৰ্জন কৰিব পাৰে অফিচ আৱাৰ্ছৰ পিছত যদি 3-4 ঘণ্টা দি পেলাই যদি ফ্ৰীলান্সিং কামো কৰে এডিশ্যনেল পইচা এটা আহি যায় চ' যদি $10,000 টকা যদি আমি চেলেৰি পাওঁ তাৰে 3,000 টকা যদি আমি ফ্ৰীলান্সিং কৰি পেলাইও আনো সেই 3,000 টকাটো এটা এডিশ্যনেল ইনকাম হয় যিটো যদি খৰচা নকৰাকৈ যদি আমি ছেভো কৰি থওঁ চ' ডেট 3,000 উইল বিকাম 36,000 ইন এ ইয়াৰ চ' এনেকৈ ফাইনেন্সিয়েল ৱৰ্ল্ডটো আপোনালোকে বনাবৰ কাৰণে চেষ্টা কৰিব কিয় কৈছোঁ মই ডেলিভাৰী বয় হওক বা সৰু সুৰা ফ্ৰীলান্সিং কাম কৰিবৰ কাৰণে আজি কৰোণাই আমাক এটা বস্তু শিকালে যে কি কোনো কাম সৰু ডাঙৰ নহয় চব কাম সমান আমাৰ এটা সময়ত আমি ডাঙৰ গাঁৱত নাইবা চহৰতে হওক শাক পাচলি ঘৰত বিক্ৰী কৰিব অহা মাছ ঘৰত বিক্ৰী কৰিব অহা কণী ঘৰত বিক্ৰী কৰিব অহা দাদাজন যদি আহে আমি ইমান সন্মান কৰা নাছিলোঁ কিন্তু কৰোণাৰ সময়ত ডেলিভাৰী ৱৰ্কটো এনেকুৱা হৈ গ'ল আমি সেই দাদাজনক মিছ কৰোঁ আজি এই দাদাজন আহিলে আমাক চব্জিখিনি দিলে হয় কিন্তু আহিব পৰা নাই লকডাউনৰ কাৰণে নাই চ' সেই কামটো এতিয়া আমি প্ৰফেশ্যনেল ৱে হিচাপত কৰাৰ কাৰণে সেই ডেলিভাৰী বয়জনক কল কৰোঁ নাইবা এপৰ দ্বাৰা মাতি দিওঁ তেওঁ আহি পেলাই আমাক খানাখিনি দিয়ে নাইবা চব্জিখিনি আনি দিয়ে কিবা এটা ডেলিভাৰী কৰি দিয়ে চ' দে হেভ বিকাম দ্য এচেঞ্চিয়েল ৱৰ্কাৰ্ছ অ'কে অকল যে ডক্তৰ হওক নাইবা নাৰ্ছ হওক নাইবা পেৰামেডিক্সেই হওক যে তেওঁলোকে যে এচেঞ্চিয়েল নহয় এওঁলোকো আমাৰ কাৰণে এটা এচেঞ্চিয়েল ৱৰ্কাৰ হৈ গ'ল যিবিলাক ফেক্টৰীত যদি কাম কৰিব লগা আছে বন্ধ কৰিব লগা হোৱা নাই কামত গৈছে ফেক্টৰী ৱৰ্কাৰ সেইটোও এটা এচেঞ্চিয়েল ৱৰ্কাৰ হয় গতিকে আমিতো থেংকফুল হয়েই ডক্তৰ আৰু নাৰ্ছ আৰু পেৰামেডিক্সসকলৰ ওপৰত গতিকে আমি এই ডেলিভাৰী বয় হওক পাৰ্ট টাইম কৰা হওক ফেক্টৰী ৱৰ্কাৰ হওক সকলোকো আমি সমান চকুৰে চাব লাগিব বিকজ দে আৰ কনচিডাৰ্ড এজ এচেঞ্চিয়েল ৱৰ্কাৰ্ছ টুডে আজি যদি সেই দাদাজন যিজনে আমাক সদায় ঘৰত কণী দিব আহিছিলে মাছ বিক্ৰী কৰিব আহিছিলে সেই দাদাজন আজি যদি লকডাউনৰ সময়ত কিমান মিছ কৰিছোঁ আমি সেইটো আপোনালোকে জানে সেইটো গতিকে ট্ৰাই টু বিল্ড এ ষ্ট্ৰং ফাইনেন্সিয়েল ৱল আৰু গাঁৱত থকাসকলৰ কাৰণে মই কৈছোঁ আপোনালোকৰ কাৰণেতো বহুত ভাল নিজৰ শিক্ষাটোও কৰিব পাৰে তাৰপিছত নিজৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে ঘৰত
ঘৰত খেতি কৰা হেৰিও খাব পাৰে, মানে শাক পাচলিবিলাকো খাব পাৰে। চাওক, সকলোৰে ঘৰত আধা বিঘা হ'লেও মাটি আছে, নাইবা ঘৰখনৰ ভিতৰত ডাঙৰ চোতাল আছে। চোতালৰ আশে পাশে যদি আমি দুডাল যদি অমিতা দি দিওঁ আৰু দুডাল যদি বিলাহীও দি দিওঁ, তাৰপিছত সৰু সুৰা বস্তু মানে শাক পাচলিবিলাকত দি দিওঁ, তামোল গছ দি দিওঁ, তামোল গছে আপোনালোকক ইনকামো দিব একচুৱেলি, নাৰিকল তামোলে ইনকামো দিব। গতিকে সৰু অকণমান জেগাতে আমি নিজৰ কাৰণেও মানে শাক পাচলি যোগাৰ কৰিব পাৰোঁ, আৰু তাৰ পৰা আমি ৰেভিনিউ ক্ৰিয়েট কৰিব পাৰোঁ। ত' সদায় ভাবক আমি ক'ৰ পৰা অকণমান হ'লেও ৰেভিনিউ কৰিব পাৰোঁ। চাওক, 100 টকা যদি আপুনি মাহত পায়, বছৰত 1200 টকা হৈ যায়। 1200 টকাত আপুনি কি কিনিব পাৰে সেইটো ভাবি চাওক। যদি 100 টকাটো যদি 1000 টকা হয়, 2000 টকা হয়, তেতিয়া ভাবক আপুনি কিমান কি কৰিব পাৰে, ৰাইট? চ' সেই তেনেকৈ আপোনালোকে এটা ষ্ট্ৰং ফাইনেন্সিয়েল ৱাল ক্ৰিয়েট কৰিব। মানে এটা আইডিয়া দিছোঁ, যিটো ময়ো ভাবিও আৰু ময়ো মানে কৰিবৰ কাৰণে এই বছৰ মনস্থ কৰিছোঁ। দেন বিকাম এ গুড চিটিজেন। আমি আমাৰ অসমখন হওক, ভাৰতবৰ্ষখন হওক, যদি পৃথিৱীৰ লগত কম্পিটিটিভ কৰিব খুজিছোঁ, নিজেও কম্পিটিটিভ হোৱাটো বহুত দৰকাৰ। নিজে আগতেই কৈছোঁ, স্বাৱলম্বী, শিক্ষিত, সুস্বাস্থ্যৱান, ফাইনেন্সিয়েলি যদি ষ্ট্ৰং হয়, আমি দেশৰ বহু কামত আমি সহায় কৰিব পাৰোঁ। দেশত প্ৰফেশ্যন ৱাইজ ছাপ'জ কোনোবা আৰ্মি হৈছে, এয়াৰফ'ৰ্চত গৈছে, পাইলট হৈছে, ট্ৰেইন ড্ৰাইভাৰ হৈছে, চৰকাৰী কাম কৰিছে, বেলেগ বেলেগ ধৰণে সকলোৱে নিজৰ স্কিল অনুসৰি কণ্ট্ৰিবিউশ্যন কৰিছে। অ'কে, চ' আপুনিও নিজৰ কণ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে নিজে ষ্ট্ৰং হওক, ফাইনেন্সিয়েলি ষ্ট্ৰং হওক, হেল্থ ৱাইজ ষ্ট্ৰং হওক, এডুকেশ্যন ৱাইজ ষ্ট্ৰং হওক, যাতে আপুনি সজাগ হৈ থাকে। চ' দুটা বস্তু হয় মনত থাকিব, যদি সমাজত ভালো আছে বেয়াও আছে, যদি আপুনি কিবা এটা বেয়া বস্তু চায়, ইফ ইউ চি চামথিং, চে চামথিং। তাৰমানে কি হয়, যদি আপুনি কিবা এটা বেয়া দেখিছে, কওক আপুনি, কিন্তু আইন আগৰ হাতত নল'ব। আপুনি কওক, কোনোবা ঘৰৰ ডাঙৰ মানুহক হওক, নাইবা পুলিচ ষ্টেচনত যাই পেলাই কওক কি মই আমাৰ গাঁৱত এনেকুৱা এটা বস্তু দেখিছোঁ, যিটো মই ভাবোঁ কি কিবা এটা প্ৰব্লেম কৰিব পাৰে বুলি পেলাই। চ' কিবা যদি ইফ ইউ চি চামথিং, চে চামথিং। তাৰপিছত আৰু এটা ডাঙৰ বস্তু হৈছে কি, ইফ ইউ ফিল চামথিং, চে চামথিং। মই এইটো কৈছোঁ যে কি, ছাপ'জ আজিকালি এনেকুৱা এটা পেচিমিষ্টিক লাইফ হৈছে, মানুহবিলাক ইমান ডিপ্ৰেশ্যনত গৈছে, কালিলৈ যদি ভাবা তুমি মোৰ গাটো ভাল নহয়, চ' ইফ ইউ ফিল তোমাৰ গাটো ভাল নহয়, ডোণ্ট কিপ ইট উইদিন ইউ। কৈ দিয়া মা দেউতাক মোৰ গাটো ভাল নহয়, ডক্টৰৰ তাতে যাব লাগে, চাই লওঁ। নাইবা যদি তুমি গুটখা খাইছা, কিবা মাদক দ্ৰব্য খাইছা, বেছিকৈ খাইছা, যদি ফিল কৰা মই আজিকালি বেছি মদ খাওঁ নেকি, বেছি গুটখা খাওঁ নেকি, বেছি চিগাৰেট খাওঁ নেকি, দেন কথা পাতা, মা দেউতাক কোৱা। মা দেউতাৰ লগত কথা পাতি পেলাই তেতিয়া ভাল ডক্টৰ এজনৰ লগত যোৱা, চাইক'লজিষ্টৰ ওচৰত যোৱা, যদি দুখ লাগি থাকে সদায়। ইফ ইউ বোলে পেচিমিষ্টিক মানুহবিলাকে সদায় গোটেই পৃথিৱীখনেই পেচিমিষ্টিক বুলি ভাবে। গতিকে যেতিয়া তুমি দুখ পাই থাকা, নাইবা নিজকে যদি ভাবা কি চামথিং ইজ ৰং, তেতিয়া সদায় ইফ ইউ ফিল চামথিং, চে চামথিং। কাৰোবাক কোৱা, মই সেইখিনিৰ ওপৰত লোকক মানে ক'ব বিচাৰিছোঁ। আৰু যদি এইখিনি কথা আমি মানে মানি চলোঁ 2021ত, আৰু এইটো যেতিয়া আমি হেবিটটো যেতিয়া কণ্টিনিউ কৰি থাকিম নহয়, ইট উইল বিকাম এ ৰিচুৱেল। গতিকে ৰিচুৱেল মানেতো জানেই, আমি ৰিচুৱেল হ'লে এইটো পাৰ্মানেণ্ট হৈ যায়। চ' এইবিলাক বস্তু আজি কৈছোঁ, কালি কৰিছোঁ, পৰহি এৰি দিছোঁ, সেনেকুৱা নহয়। সদায় ট্ৰাই টু কণ্টিনিউ দিছ এণ্ড মেক ইট এ হেবিট, চ' ডেট হেবিট বিকামছ ৰিচুৱেল। অ'কে, লাষ্ট ফিফথ, বেছি সময় নলওঁ আপোনালোকৰ, 19 মিনিটছ হৈ গ'ল। বি গ্ৰেটফুল। আমি মানুহ হৈ জন্ম পাইছোঁ, মানুহ হৈছে সৰ্বশ্ৰেষ্ঠ প্ৰাণী, ৰাইট? গতিকে কোনোবা এজনে ভবাৰ কাৰণে আমি জন্ম পাইছোঁ। Somebody thought about this universe, right? চ' তেওঁ বনালে এই ইউনিভাৰ্ছ। তাৰপিছত মানুহ আহিলে, অন্য প্ৰাণী আহিলে, গছ গছনি আহিলে, সাগৰ আহিলে। চ' somebody thought about this universe and this is why we are here, right? চ' সেই somebody জনক, অলমাইটি জনক, মই যদি ভগৱানক বিশ্বাস কৰোঁ, গুৰুজনাক বিশ্বাস কৰোঁ, নাইবা মই যদি আল্লাহক বিশ্বাস কৰোঁ, নাইবা জিজাছক বিশ্বাস কৰোঁ, নাইবা
লাইক শিখ ধৰ্মবিলাকে তেওঁলোকৰ গুৰুদ্বাৰাৰ ওপৰত গুৰুজনক বিশ্বাস কৰে। ঠিক তেনেদৰে আপুনি যাকেই বিশ্বাস কৰে তেওঁক সদায় ৰাতিপুৱা উঠি পেলাই give a thank. Okay, be thankful that you are alive, you are a human being, and you are heading towards a good day today. Okay, family মানে সন্মান পৰিয়ালৰ সকলোবিলাক ভালে আছে, গতিকে থেংকফুল হ'বা ভগৱানৰ ওপৰত। অ'কে, ছেকেণ্ড থিং, মানুহে মানুহৰ ওপৰত থেংকফুল হ'ব লাগে। আজি যোনে মোক সহায় কৰিছে তেওঁৰ ওপৰত থেংকফুল হওঁ। মোক যদি কোনোবাই পানী এগিলাচ দিছে মই থেংক ইউ, দৰ্জাখন খুলি দিছে থেংক ইউ। চ' এনি ফেভাৰ কোনোবাই যদি দিয়ে তোমাক নাইবা আপোনালোকক, থেংকফুল হ'ব। আমাৰ থেংকফুল হোৱাৰ হেবিটটো কৰাটো বহুত দৰকাৰ। আমি দৰ্জাখন খুলি পেলাই গুচি যাওঁ, আমাৰ যিহেতু কালচাৰে হয়, কাৰণ উই নেভাৰ লাৰ্ণ ডেট থিং অৰ নেভাৰ চ ডেট থিং। ময়ো যেতিয়া গুৱাহাটীত আছিলোঁ তেতিয়া মই ইণ্ডিয়াতে মই নাছিলোঁ, তেতিয়াও মই ফিল কৰা নাছিলোঁ, কিন্তু আমেৰিকাত অহাৰ পিছত এইবিলাক ফিল কৰিলোঁ। কোনোবাই যদি গেটখন খুলি দিলে, কোনোবাই যদি হাঁহি এটা মাৰি দিলে, কোনোবাই যদি চিটটো দিলে, চবতে গ্ৰেটফুল হ'ব লাগে। এটা থেংক ইউ বুলি কোৱাত আমি বহুতখিনি বস্তু মানে ৰিলিজ কৰোঁ। মানে ইফ ইউ বিকাম গ্ৰেটফুল ইউ ফিল গুড, আৰু চৰি বুলি ক'বৰ কাৰণে কেতিয়াও নিজকে চৰি বুলি ক'লে নিজে কেতিয়াও তলত নাযায়। চৰি বুলি কোৱাটো এটা গুড হেবিট, কাৰণ চৰি বুলি কোৱাৰ লগে লগে জানিব যে কি আপুনি ৰিয়েলাইজ কৰিছে যে আপুনি ভুল কৰিলে। সেইটো যেতিয়া আপুনি ৰিয়েলাইজ কৰে তেতিয়া আপোনাৰ ৰিগ্ৰেট নহয়। ৰিগ্ৰেট ইজ এ নিগেটিভ থিং, আৰু ৰিগ্ৰেট কৰিলে আপোনাৰ শৰীৰটোতো আপোনাৰ মানে এফেক্ট কৰিব, বেড এফেক্ট কৰিব। যেনেকৈ মই ক'লোঁ নহয়, আমি হেল্থ নিজৰ চাব লাগে বুলি পেলাই, এইবিলাক সৰু সৰু বস্তুত যদি আমি ধ্যান দিওঁ তেতিয়া আমাৰ হেল্থটো অট'মেটিকলি পিউৰিফাই হৈ যায়। আৰু মানে ইন এ পিউৰিফাইড ৱে আৱাৰ হেল্থ উইল বি ইন গুড শ্বেপ, মই সেইটো ক'ব বিচাৰিছোঁ। গতিকে বি গ্ৰেটফুল ফৰ এনিথিং এনিবডি। অ'কে, চ' এইখিনি মই আপোনালোকৰ ওপৰত ক'ব বিচাৰিছিলোঁ, যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি মানে একেলগে 2021টো যাতে আমি একেলগে আগবঢ়াব পাৰোঁ। সদায় মনত ৰাখিব, পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব। আৰু লাষ্ট থিং এটা ক'ব বিচাৰিছোঁ কি, আমি ৰিগ্ৰেট কৰোঁ, দুখী হওঁ এই কাৰণে কি উই ফ'কাছ অন আদাৰ্ছ, উই ডোণ্ট ফ'কাছ অন আৱাৰ চেল্ফছ। বুজিছেনে? মানে ফ'কাছ অন আদাৰ্ছ মানে মই এনেকুৱা কোৱা নাই যে কি আপুনি মানে বেলেগৰ কেয়াৰ কৰিব নালাগে, অমুক কৰিব নালাগে, মানে মই এইটো ক'ব বিচাৰিছোঁ যে কি মানুহে কি ক'ব, এইটো কৰিলে মানুহে বেয়া পাব নেকি, আমি সেইবিলাক বস্তুত ফ'কাছ কৰোঁ, কিন্তু আমি নিজৰ ওপৰত ফ'কাছ নকৰোঁ। এই যে 5টা কথা ক'লোঁ নহয়, এই গোটেইখিনি ফ'কাছ অন ইয়ৰ চেল্ফ ওপৰতে নিৰ্ভৰ কৰিছে, মানে পইণ্টেড কৰিছে। মানে গতিকে সদায় মনত ৰাখিব, ফ'কাছ অন ইয়ৰ চেল্ফ। আৰু যেতিয়া ফ'কাছ অন ইয়ৰ চেল্ফ কৰিব তেতিয়া এই 5টা পইণ্ট যে মই ক'লোঁ, হেল্থ, এডুকেশ্যন, ফাইনেন্সিয়েল, অ'কে, দেন ৰেছপনচিবল হ'বৰ কাৰণে যে ক'লোঁ, এণ্ড গ্ৰেটফুল হ'বৰ কাৰণে যে ক'লোঁ, এইখিনি বস্তু আপুনি ধ্যান ৰাখক, ইউ উইল বি হেপী। মই মানে আই ফিল মানে এইখিনি যদি আমি কণ্টিনিউৱাছলি মেইনটেইন কৰোঁ, আমি সদায় সুখী হৈ থাকিম। আৰু মই দেখিছোঁ, মই নিজে প্ৰেক্টিছ কৰোঁ, গতিকে মই দেখিছোঁ ইট হেল্পছ ইউ টু বি হেপী। আৰু যেতিয়া হেপী হৈ থাকিব, গোটেই পৃথিৱীখনে হেপী যেন লাগিব, ভাল যেন লাগিব, পিচফুল যেন লাগিব, আৰু নিজৰ স্বাস্থ্যটো মানে নিজে বহুত এনাৰ্জেটিক হৈ থাকিব। অ'কে, চ' হেল্ডি মাইণ্ড, হেল্ডি বডি, healthy people, and healthy lifestyle, and healthy country, and healthy family. Thank you. নৱবৰ্ষই আপোনালোকৰ ফেমিলি, ওচৰ চুবুৰীয়া জনা সকলোকে যাতে ভালে ৰাখে ভগৱানে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। মোৰ এই 25 মিনিটছৰ স্পীচটো চোৱাৰ কাৰণে প্ৰেৰণা জনাব। কিবা বুজি ভুল কৈছোঁ ক্ষমা কৰিব, আৰু যদি ভাল কৈছোঁ ক'বচোন মোক। অ'কে, আপোনালোকৰ পৰা মোৰ শিকিবলগীয়া বহুত আছে, আৰু আমি একেলগে এনেকৈ শিকি গৈ থাকিম। আৰু নতুন এখন অসম হওক, আমাৰ নতুন প্ৰজন্মটোক যাতে আমি এটা ভাল ডাইৰেকশ্যন দিব পাৰোঁ, তাৰ কাৰণে আমি একেলগে কাম কৰিম। থেংক ইউ, বাই।